পিছে প্ল্যান কি? প্ল্যান ছিল না কোনাই গরমত বহি থাক সেই বুলি কি এতিয়া দিনৰ বহি থাকিবি নেকি আৰু কি কৰিবি পিছে সন্ধিয়া ফিল্ডত যাবি নে নাযাওঁ? সন্ধিয়ালে আৰু বহুত দেৰি আছে ভাই ইমান বৰিং নহয় ঐ এটা চিনেমা চাব যাব না অঁ ইয়েছ ভেৰি গুড আইডিয়া ঐ ছুপাৰ 30 খনটো তামাম চলি আছে। অ' বে ঐ বল না খালিয়ে যাওঁ মই পিছে মাক সুধিহে যাব লাগিব। মা কিয় ভাই सबसे प्यारा सबसे न्यारा हमारा राजू बेटा काम नहीं के साला आखो দিব লাগে ঐ এইটো চা আৰে মোবাইলে ফটো দিলে নেকি মোক আৰু মোবাইল দিব আমাৰ সেই কঞ্জুস ফাদাৰে এইটো আমাৰ ৰানু খুৰী কালি লৈছে তামাম ফটো হয় চাও দে দে ভিডিঅ' ফটোকে উঠো অ দে দে ঐ গুছ ৰ এইফালে ভাল হোৱা নাই এই এডাল ইমান ধুনীয়াকৈ লৈছিলো দে হৈছে চাও 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 হৈছে তো ধুনীয়া এই মজা না ল what a বেলেগ ষ্টাইল দিম দে বাদ দে মাৰ ঐ কি কৰি আছ তহঁতে কাৰ মোবাইল সেইটো ৰানু খুৰীৰ আকৌ ৰানুৰ মোবাইল আকৌ কিয় আনিছ ফালে ফালে দি থৈ আগে যা ঘৰত জানো মোবাইল নাইহে বৰ খেন্তা মোবাইলটো আছে আজিকালি সেই মোবাইলৰ আৰু কাম নাই আজিকালি এনেকুৱাহে ফুল স্ক্ৰীন মোবাইল ভালে ভালে দি থৈ আগে যা অ গুৰু মই তেতিয়াৰ পৰা কৈ আছো তই মানে বেলেগৰ মোবাইল লাগিব নাপায় মইতো আনাৰ আগতে কৈছো বোলে বেলেগৰ মোবাইল আনিবও নাপায়। কাম নাই তোৰ খালৰি লগাব আহিছে মই দেখা নাই তেতিয়াৰ পৰা তহঁতক ফটো উঠি আছ চেলফি লৈ আছ ঐ ফালে ফালে দি থৈ আগে যা আনিলে যেতিয়া এটা চেলফি উঠিছো আৰু বৰ চেলফি উঠিব আহিছে যা দি থৈ আগে যা নিজেতো এটা দিব নোৱাৰে আনি ফটো এখন উঠিলেও তাই মোবাইল লাগে পঢ়া শুনা কাম নাই আৰু তহঁত দিনৰ দিনটো এঘৰটাত অলপ সময় আন এঘৰটাত অলপ সময় এনেকৈ সময়বোৰ নষ্ট কৰিব আহিছ হা কাম বন নাই আৰু ভাই কৈছি তইতো মাৰক এনেকৈ থকা সময়খিনি অলপ সহায় কৰি দিব পাৰ অ গুৰি আৰু গালি পাৰিব লাগে আৰু দিব লাগে। গালি অকল তাইকে পৰা নাই তহঁতকো পাৰিছো কাম বন নাই আমি কৰোতো মই বহুত কাম কৰোঁ কি কৰ তই বহুত কিবা কিবি কৰোঁ। কিনো কাম কৰ কচোন মই নিজে ভাত খাওঁ চাহ খাওঁ আৰু গাও নিজে ধুওঁ। হয় নেকি বদমাছটো ময়ো কৰোঁ দাঁত বাছ কৰোঁ আৰু নিজে কৰোঁ অসভ্য নহয় তহঁত সলনি নহলি আৰু বুজিছ মোৰ নিচিনা মানুহটোৱে তহঁতক সলনি কৰিব নোৱাৰিলে আমি সলনি নহওঁ যি কৰ কৰি থাক মই যাওঁ মম লাগে দেই ঐ কি হলো একো হোৱা নাই খঙে উঠে মোবাইল এটা আনি দিব নোৱাৰে মোবাইল এটা লগাই আছিল ন তাকেতো ঐ মই বোলে এবাৰ ফাৰ্ষ্ট ডিভিজন পাই 3টা মানত লেটাৰ পেলাই মোক মোবাইল এটা দিব পায়ে গ'লি আৰু পিছে এই ৰ পায়ে গলি পাঁচে কৰোঁতে পেলে কৰোঁ তাৰ নাই যি মোবাইল ঐ তোকো মোবাইল এটা নিদিয়ে নে আমাৰ সোপাটো কঞ্জুচৰ উস্তাদ সেইজনে যা দিব যা অৱশ্যে কলেজ পালে এবাৰ এটা দিম বুলি কৈছে এই গোপাল আমি এটা কাম কৰিব পাৰোঁ এই আৰু এই অলপ অলপ পইচা দিওঁ ছোৱালী হাতততো এনেও পইচা থাকে না আৰু তয়ে ময়ে অলপ দেউতাৰ পৰা পইচা মাৰি এটা মোবাইল লওক 4টাৰ ভিতৰত এটা হৈ যাব এই গৰু চুৰ কৰিব আহিছ হা আৰু এটা মোবাইলে 4টা চলিবি কৰণাৰ দিনাখনে মোবাইল চুৰি হৈ যাব। এইবোৰ বেয়া কথা সিদিনা ঘৰৰ মানুহে দিব আৰু বৰ টেনশ্যন হৈছে বে যিদিনা মই নিজে পইচা ইনকাম কৰিব পৰা হ'ম না চবকে চাই ল'ম সেইদিনাখন আমাৰ এই লাৱাৰী অৱস্থা চবে চাই চাই আমাক হাঁহে বে এবাৰ পইচা ইনকাম কৰিবলৈ দে তাৰপিছত চবকে পাহৰি যাম চালা চব পাহৰি যাম তই তাৰমানে আমাকো পাহৰি যাবি হেই তহঁতক পাহৰিম নেকি মই নিজকে পাহৰি যাম নৈ পৰিয়া বতাহ চাকে আউলি বাউলি কৰিলে তোমাৰ চুলি তাৰি মোৰ কিন্তু ভালেই লাগিল মনে মনে থাক
আপোনালোকে যদি আমাৰ চিৰিয়েলখন চাই আছে ক্ৰেজি ফ'ৰ, যদি ভাল পাইছে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নমস্কাৰ।